মানৱ সমাজৰ সকলো সুসভ্য আৰু প্ৰাচীন জাতিৰে নিজা নিজা বিবাহ পদ্ধতি আছে। চকলং হৈছে আহোমসকলৰ বিশেষ বৈশিষ্ট্যপূৰ্ণ বৈবাহিক প্ৰথা। চক মানে ঘূৰণীয়া আৰু লং মানে প্ৰদীপ বা বন্তি পূজা, অৰ্থাৎ জ্যোতি ব্ৰহ্মক সাক্ষী কৰি পবিত্ৰভাৱে পৰম সত্তাৰ ওচৰত দুখন হিয়াৰ যুগ্ম জীৱনত সুখৰ সংসাৰ কামনা কৰা ব্যৱস্থাক চকলং বোলা হয়। টাইলিত নাংহুংফা পুথিত পোৱা যায় যে আহোমসকলৰ মাজত চকলং বিবাহ পদ্ধতি পোনপ্ৰথমতে লেংডনে প্ৰচলন কৰে। এই পুথি অনুসৰি লেংডনে মুংফি ৰাজ্যত থকা অক্কাই মহুংদেৱৰ বৰ্জী নাংহুংফাক খুজিবলৈ মালাউখ্ৰীকে মুখ্য কৰি ওজাকজি মুংটি আদি দেৱতাক পঠায়। তেওঁলোকে লগত চকলি ভাৰ বা শোধনি ভাৰত তামোল পাণ, দুখন শৰাই আৰু পখৰং ৰাঙলী গামোচা লৈ যায়। লেংডনৰ প্ৰস্তাৱত মহুং আৰু কঞ্জাং থায়ে সন্মতি দিয়াত লেংডন আৰু নাংহুংফাৰ চকলং প্ৰথা অনুসৰি বিবাহ অনুষ্ঠিত হয়। তেতিয়াৰে পৰা আহোমসকলৰ মাজত বিধিমতে চকলং বিবাহ সম্পন্ন হৈ আহিছে। মূল বিবাহৰ আগত চকলং প্ৰথাত কেইবাটাও অনুষ্ঠান অতিক্ৰমি যাব লাগে। তাৰ ভিতৰত দৰা ঘৰৰ ফালৰ পৰা শোধনি ভাৰ পেলোৱা আৰু দৰাৰ মাক দেউতাক গৈ কন্যাৰ ঘৰত কন্যা খোজা অনুষ্ঠান, গাঁৱৰ ভকত জ্ঞাতি গোট খাই বিয়াৰ দিন ঠিক কৰা আৰু শৰাই সলোৱা, বানচেং পুথি চাই দিন বাৰ ধাৰ্য কৰা উল্লেখযোগ্য। ৰিক্ষণ মিং বা আয়ুতোলা চকলঙৰ এটি উল্লেখযোগ্য অনুষ্ঠান। আহোম পুৰোহিতে পাণ তামোল কণী চাউল আদি লৈ নৈত জলদেৱতা বা খাওখাম দেৱতাক পূজা কৰে। পূজা শেষ হলে তিনি খোৱা জাকৈ মাৰি মাছ ধৰি দৰা কইনাক খুৱাই আয়ুষ বৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে। ৰিক্ষণ মিং বা আয়ুতোলা অনুষ্ঠানৰ লগে লগে গাঁৱৰ জীয়ৰী বোৱাৰী আয়তীসকলে কন্যাক নোৱাবৰ বাবে নৈত পানী তুলিবলৈ যায়। কন্যাৰ বুঢ়ীমাকে তিনিবাৰ কাঁচিৰে পানী কাটি
কলচীত ভৰাই ঘৰলৈ ঘূৰি আহে। পদূলিৰ পৰা কন্যাৰ বুঢ়ী মাকক দোলাত আদৰি অনা হয়। ঋকখন শেষ কৰি আহোম পুৰোহিতে কন্যাৰ ঘৰৰ ৰভাৰ সন্মুখত দৰা কন্যাৰ আয়ুস বৃদ্ধি হ'বৰ বাবে জল দেৱতাৰ ওচৰত প্ৰাৰ্থনা জনাই কেইপাকমান ঘূৰে। আপটাং বা পানিকতা চকলঙৰ এটি বিশেষ অনুষ্ঠান।
উল্লেখযোগ্য যে নোওৱা অনুষ্ঠানটি আহোমসকলৰ এক বিশেষ ৰীতি নীতিৰ মাজেৰে অনুষ্ঠিত কৰা হয়। কন্যাৰ দৰে দৰাকো নোওৱাৰ নিয়ম আহোমসকলৰ মাজত আজিও প্ৰচলিত আছে। মূল চকলঙৰ আগদিনা অনুষ্ঠিত হোৱা ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত দেওবান উল্লেখযোগ্য। কন্যা আৰু দৰা দুই ঘৰতে দেওবান কৰা হয়। দেওবানৰ দ্বাৰা আহোমসকলৰ আদ্য দেৱতা লাংকুৰি, জানচাইহুং, লেংডং, জাচিংফা আদিলৈ তামোল পাণৰ শৰাই আগবঢ়াই পূজা অৰ্চনা কৰা হয়। মেহেঙা বা শৰাইত কণী, চাউল, লোকলাও, চিকৰা ফুল, তামোল পাণ, আদা নিমখ আদি দি উপাসনা কৰা হয়।
কইনাৰ ভায়েকে দৰাক কোলাত দাঙি আনোতে ঢুলীয়াসকলে অংশগ্ৰহণ কৰি আদৰি আনে। দৰাক আদৰি আনি সমাজৰ মাজত চকলং বেদীৰ সন্মুখত পূব মুৱাকৈ বহোৱা হয়। দৰাঘৰীয়াই কন্যা ঘৰক মান ধৰাৰ পিছত কন্যাক সমাজৰ মাজলৈ বা চকলং বেদীৰ ওচৰলৈ অনা হয়।